নমস্কাৰ বন্ধুসকল, আপোনালোকে চাগে গমেই পাইছে আমেৰিকা আৰু ইৰাণৰ মাজত এখন ভয়াৱহ যুদ্ধ চলি আছে। যোৱা 2 সপ্তাহ ধৰি যুদ্ধখন অলপ বন্ধ হৈ আছিল যদিও কিন্তু এতিয়া খবৰ আহিছে যে বুধবাৰৰ পৰা আকৌ বিপদ বাঢ়িব পাৰে। আজি আমি জানিম আচলতে হৈছে কি। কথাটো হ'ল, যোৱা ফেব্ৰুৱাৰী মাহত আমেৰিকাই ইৰাণৰ ওপৰত বহুতো সামৰিক ঘাটিত বোমা পেলাইছে। সেই আক্ৰমণত খবৰ অনুযায়ী ইৰাণৰ ডাঙৰ নেতা খামেনিৰ মৃত্যু হয়। তাৰ পিছৰে পৰা আমেৰিকাই ইৰাণক চাৰিওফালে ঘেৰি ধৰিছে যে তেওঁলোকক কোনো ধৰণৰ যাতে ব্যৱসায় বাণিজ্য কৰিব নোৱাৰে। ইয়াৰ উত্তৰত ইৰাণেও সাগৰ থেকে একটা গুৰুত্বপূৰ্ণ পথ হৰমুজ প্ৰণালী সেই পথটো বন্ধ কৰে। ইয়াৰ ফলত গোটেই পৃথিৱীত তেলৰ নাটনিৰ ভয় হৈছে। এতিয়া পাকিস্তানত দুখন দেশৰ মাজত শান্তি আলোচনাৰ কথা চলি আছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কৈছে ইৰাণে হাৰ মানিব লাগে, কিন্তু ইৰাণী সেনাই কৈছে তেওঁলোকে কেতিয়াও আত্মসমৰ্পণ নকৰে। এই কন্দলৰ বাবে বিশ্বজুৰি তেলৰ দাম আকাশচুম্বী হৈ পৰিছে। যদি অহা বুধবাৰৰ ভিতৰত কোনো ধৰণৰ সমাধান নোলায় তেন্তে পৰিস্থিতি আৰু বেয়া হ'ব পাৰে। বুধবাৰৰ দিনটো আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ। আপোনালোকে কি ভাবে? যুদ্ধখন এতিয়াই শেষ হোৱা উচিত? কমেন্ট কৰি জনাওক আৰু এই বিষয়ত আৰু খবৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব নকৰিবলৈ নাপাহৰিব।